নমস্কাৰ, আজি আমি আলোচনা কৰিম ভিটামিন আৰু খনিজ লৱণৰ ওপৰত। অৰ্থাৎ আমাৰ শৰীৰত ভিটামিন আৰু খনিজ লৱণ যদি কিবা কাৰণত আমাৰ অভাৱ ঘটে তেতিয়া আমাৰ কি অসুবিধা হ'ব পাৰে। মই ইয়াত লিখি দিছোঁ আমাৰ শৰীৰৰ কাৰণে ইম্পৰ্টেণ্ট খনিজ যিবিলাক ভিটামিন আছে বা খনিজ লৱণ আছে সেইবিলাকৰ ভিতৰত বিশেষকৈ কি আছে ভিটামিন এ, ভিটামিন B1, ভিটামিন চি, ভিটামিন ডি, লো, আয়ডিন আৰু কেলছিয়াম। এইকেইটা আমাৰ শৰীৰৰ কাৰণে বিশেষভাৱে প্ৰয়োজন। আৰু এই বস্তুকেইটা যদি আমাৰ শৰীৰত কিবা কাৰণ ইয়াৰ যদি তাৰতম্য ঘটে তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে। যেনে মই নিশ্চয় অসুস্থতা কি প্ৰব্লেম দেখা দিব পাৰে বা লক্ষণ আমি কেনেকৈ গম পাম যে এই ভিটামিনটো মোৰ অভাৱ হৈ আছে। আৰু এই বস্তুটো আমি কি কৰিম আজি আপোনালোকক জনাবৰ কাৰণে বিচাৰি আছোঁ মই যে আমাৰ কি অসুবিধা হ'ব পাৰে সেই ভিটামিনটো বা খনিজ লৱণটো অভাৱ হ'লে, আৰু তাৰ ফলত আমি কি এনেকুৱা লক্ষণ দেখা পাব পাৰোঁ যাতে আমি নিজেই গম পাব পাৰোঁ কিছু পৰিমাণে যে মোৰ এনেকুৱা হৈছে বা মোৰ ভিটামিন এইটো হয়তো অলপ শ্বৰ্টেজ হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে এই ভিটামিনৰ অভাৱত আমাৰ কেনেকুৱা কি হ'ব পাৰে বা এই খনিজ লৱণৰ অভাৱত আমাৰ শৰীৰত কেনেকুৱা সমস্যা দেখা দিব পাৰে গোটেইখিনি আমি ভালদৰে বুজি ল'ব পাৰোঁ। ঠিক আছে, তেতিয়া আৰম্ভ কৰোঁ আমি। প্ৰথমে আমি আৰম্ভ কৰিছোঁ ভিটামিন এ। এতিয়া ভিটামিন এৰ যদি আমাৰ অভাৱ হয় তেতিয়া আমাৰ কি হ'ব পাৰে যে তাৰ ফলত আমাৰ কেনেকুৱা দিব পাৰে, দৃষ্টিশক্তি কমি যাব পাৰে। প্ৰথম কথা আমাৰ দৃষ্টিশক্তি বা যিটো আমাৰ চকুৰ যিটো সেইটো কি যাব পাৰে, কমি যাব পাৰে, দৃষ্টিশক্তি কমি যোৱা। অৰ্থাৎ আমাৰ চকুৰ যিটো আমি সাধাৰণভাৱে কওঁ যে চকুৰ পাৱাৰ কমিছে, অৰ্থাৎ চকুৰ পাৱাৰ কমি যাব পাৰে। ইয়াৰ লক্ষণ কি হ'ব পাৰে যে আমি কেতিয়াবা ভিটামিন এৰ অভাৱত কি হ'ব পাৰে আমাৰ কুকুৰিকণা। আমি কেনেকুৱা ৰোগৰ হ'ব পাৰোঁ, কুকুৰিকণা হ'ব পাৰোঁ, নাইবা আমাৰ দৃষ্টিশক্তি দুৰ্বল হ'ব পাৰে, অৰ্থাৎ দুৰ্বল দৃষ্টি। দুৰ্বল কি হ'ব পাৰে, দৃষ্টি, অৰ্থাৎ আমাৰ দৃষ্টিশক্তি বহুত দুৰ্বল হৈ যাব পাৰে। নেক্সট আহি গ'ল আপোনাৰ ভিটামিন B1। এতিয়া B1ৰ অভাৱত আমাৰ কেনেকুৱা কি ৰোগ হয়, বিশেষকৈ আমাৰ বেৰি বুলি ৰোগ এটা আছে যে এইটো বেৰি নামৰ ৰোগটো দেখা দিব পাৰে। ইয়াৰ লক্ষণ হ'ল কি, ইয়াৰ প্ৰধান লক্ষণ হ'ল শক্তিৰ অভাৱ। অৰ্থাৎ আমাৰ শৰীৰৰ কি হ'ব পাৰে, শক্তিৰ অভাৱ হ'ব পাৰে। যিকোনো কাম কৰিবৰ কাৰণে আমি কি হ'ব পাৰে, শক্তিৰ অভাৱ দেখা দিব পাৰে, দুৰ্বল ভাৱটো আহিব পাৰে। আৰু নাইবা এনেকুৱা হ'ব পাৰে দুৰ্বল মাংসপেশী, অৰ্থাৎ আমাৰ যিবিলাক মাংসপেশী আছে সেইবিলাক কি যাব পাৰে, দুৰ্বল হ'ব পাৰে। নেক্সট আহি গ'ল আপোনাৰ ভিটামিন চি। ভিটামিন চিৰ অভাৱত আমি জানোৱেই সাধাৰণতে আমাৰ কি ৰোগ হয়, স্কাৰ্ভি। কি ৰোগ হয় আমাৰ, স্কাৰ্ভি। ইয়াৰ ফলত আমি কি কেনেকুৱা ধৰণৰ আমাৰ লক্ষণ দেখা দিব পাৰে, যেনে আমাৰ দাঁতৰ পৰা তেজ ওলাব পাৰে, অৰ্থাৎ দাঁতৰ গুৰিৰ পৰা কি হ'ব পাৰে, তেজ ওলোৱা। দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাটো কিহৰ কাৰণে হয়, ভিটামিন চিৰ অভাৱত হয় এইটো। বা আমাৰ যদি কেতিয়াবা ঘাঁ হয় তেতিয়া ঘাঁবিলাক সহজে নুশুকাব পাৰে, ঠিক তেনেকুৱা লক্ষণ দেখা দিব পাৰে। ঠিক তেনেকৈ নেক্সট আহি গ'ল ভিটামিন ডি। এতিয়া ভিটামিন ডিৰ অভাৱত আমাৰ ৰোগ হয় কি, ৰিকেট। আৰু ইয়াৰ সাধাৰণ লক্ষণ কি আছে যে আমাৰ যিবিলাক হাড়, অৰ্থাৎ আমি যিবিলাক হাড় বুলি কওঁ, আমাৰ শৰীৰৰ হাড়বিলাক কি হৈ যাব পাৰে, থুনুকা হ'ব পাৰে। হাড় কি হৈ যায়, থুনুকা। নাইবা এনেকুৱা হ'ব পাৰে যে আমাৰ হাড় কেতিয়াবা বেঁকা হৈ যাব পাৰে, হাড় বেঁকা হয় কেতিয়াবা আমাৰ, অৰ্থাৎ আমাৰ শৰীৰৰ হাড় কি হৈ যাব পাৰে, বেঁকা হ'ব পাৰে। হাড়টো আমাৰ থুনুকা হ'ব পাৰে, নাইবা কি হ'ব পাৰে, হাড় বেঁকা হৈ যাব পাৰে। ইয়াৰ পিছত আহি গ'ল আমাৰ লো। যদি আমাৰ কিবা কাৰণে শৰীৰত যদি আমাৰ কি হৈ যায়, আইৰণৰ পৰিমাণটো কমি যায়, তেতিয়া কি হৈ যায়, ৰক্তহীনতা। শৰীৰত কি হৈ যাব পাৰে, তেজৰ অভাৱ হৈ যাব পাৰে, যাৰ ফলত আমি কি হৈ যাব পাৰে, ইয়াৰ লক্ষণ কি, দুৰ্বলতা। অৰ্থাৎ আমাৰ শৰীৰটো অত্যন্ত দুৰ্বল হৈ পৰিব। ইয়াৰ পিছত আহি গ'ল আপোনাৰ আয়ডিন। এতিয়া আয়ডিনৰ অভাৱত সাধাৰণভাৱে আমাৰ কি ৰোগ হয়, গৰল। অৰ্থাৎ ইয়াৰ লক্ষণ কি, আমাৰ যিটো ডিঙি আছে, ডিঙিৰ গ্ৰন্থিটো কি হৈ যায়, ফুলি উঠে, ফুলি যায়। ডিঙৰ যিটো গ্ৰন্থি আছে সেই গ্ৰন্থিটো কি হৈ যায়, ফুলি যায়, অৰ্থাৎ গলটো আমাৰ লাহে লাহে ডাঙৰ হৈ আহিব, ষ্টাৰ্ট কৰিব। ইয়াৰ পিছত আছে আমাৰ লাষ্টত আহি গ'ল কেলছিয়াম। ইম্পৰ্টেণ্ট আন এটা বস্তু আছে কি আমাৰ শৰীৰৰ কাৰণে লাগতিয়াল হ'ল কেলছিয়াম। এতিয়া কেলছিয়ামৰ যদি অভাৱ হয় তেতিয়া আমাৰ কি হৈ যায়, হাড়, আমাৰ যিবিলাক হাড় আছে শৰীৰৰ হাড় আৰু
দাঁত আমি জানো আমি হাড় আৰু দাঁতৰ কি হৈ যায় ক্ষয় হয় অৰ্থাৎ এইবিলাক কি হৈ যাব লাহে 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 দুৰ্বল হৈ ক্ষয় যাবৰ কাৰণে আৰম্ভ কৰিব ইয়াৰ লক্ষণ আমি নিজে গমে পাম যে কি হাড় আৰু দাঁতৰ কি হয় ক্ষয় হয় অৰ্থাৎ বিভিন্ন ধৰণে কি হ'ব পাৰে আমাৰ হাড় আৰু দাঁতৰ কি হৈ যাব পাৰে ক্ষয় আৰম্ভ হ'ব পাৰে এতিয়া এনেকুৱাকৈ আমি এতিয়া গম পালোঁ যে ভিটামিন এ যদি আমাৰ কিবা কাৰণত শৰীৰত অভাৱ হৈ যায় তেতিয়াহ'লে আমাৰ কি হৈ যায় দৃষ্টিশক্তি কমি যাব পাৰে ইয়াৰ লক্ষণ কি কুকুৰি কণা দুৰ্বল দৃষ্টি অৰ্থাৎ আমি বস্তুবোৰ চাওঁতে আমাৰ অসুবিধা হ'ব পাৰে B1 যদি আমাৰ অভাৱ হৈ যায় তেতিয়া বেৰি ৰোগ হয় ইয়াৰ ফলত কি হয় আমাৰ শৰীৰৰ শক্তিৰ অভাৱ হৈ যায় অৰ্থাৎ কাম বন কৰিবৰ কাৰণে আমি শক্তি নাপাম লগতে মাংসপেশীবিলাক অত্যন্ত দুৰ্বল হৈ যায় নেক্সট ভিটামিন চিৰ অভাৱত আমাৰ কি হয় স্কাৰ্ভি ৰোগ হয় ইয়াৰ ফলত কি দাঁতৰ গুৰিৰ পৰা তেজ ওলাই থাকিব নাইবা কেতিয়াবা যদি আমাৰ কিবা কাৰণত কটা চিঙা হয় তেতিয়াহ'লে আমাৰ খাইবিলাক শুকাওঁতে কি হৈ যাব অলপ টাইম লাগি যায় ঠিক তেনেকুৱা ভিটামিন ডিৰ হেৰি হ'লে কি হয় ৰিকেট ৰোগ হয় ইয়াৰ ফলত কি হয় হাড় ইয়াৰ লক্ষণ হ'ল কি হাড়বিলাক থুনুকা হৈ যায় বা কেতিয়াবা আমাৰ হাড় কোনোবাটো হাড় কি যাব পাৰে পেকা হৈ যাব পাৰে ঠিক তেনেকুৱা আইৰণ অৰ্থাৎ লোৰ যদি আমাৰ অভাৱ হয় তেতিয়া ৰক্তহীনতাই দেখা দিয়ে যাৰ ফলত আমাৰ কি হৈ যাব দুৰ্বলতা আমাৰ দেহটো অনবৰত কি হৈ যাব দুৰ্বল ভাৱ হৈ থাকিব আয়ডিনৰ অভাৱত গড়ৰ ৰোগ হয় অৰ্থাৎ আমাৰ ইয়াৰ লক্ষণ কেনেকুৱা হ'ব পাৰে ডিঙিৰ গ্ৰন্থি যিটো আছে এইটো ফুলি আহিব লাষ্টত আহি গ'ল কেলছিয়ামৰ অভাৱত কি হয় হাড় আৰু দাঁতৰ কি হৈ যায় ক্ষয় আৰম্ভ হৈ যায় অৰ্থাৎ এইবিলাক কি হৈ যায় দুৰ্বল হৈ যায় সহজে ইয়াৰ লক্ষণে হাড় আৰু দাঁতৰ কি হয় ক্ষয় হয় অৰ্থাৎ আমাৰ হাড় দাঁত সহজে ভাঙিব পাৰে বা লাহে লাহে কি হৈ যাব পাৰে তাৰ এইবিলাক কি হৈ যাব পাৰে লাহে লাহে দুৰ্বল হৈ যাব পাৰে এতিয়া এনেকুৱা কিছুমান বিশেষ ভিটামিন আৰু খনিজ লৱণ আমাৰ শৰীৰত অত্যন্ত প্ৰয়োজন কিন্তু তাৰ যদি কিবা অভাৱ হয় তেতিয়া আমাৰ এনেকুৱা ধৰণৰ কিছুমান ৰোগ বা অসুস্থতাই দেখা দিব পাৰে আৰু তাৰ লক্ষণসমূহ হ'ল এনেকুৱা আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ